কৃষ্ণ 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 একে বেদ বাইকে যেন ভৈল মতি ভেদ কিংকৰৰ কেশৱ সংশয় কৰাছে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান কৰিছে দাতা তুমি বিনে নাহি আন মাধৱে বুলন্ত সখী শুনি সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত পূৰ্ব প্ৰলয়ত নষ্ট হৈল বেদবাণী কহিলো ব্ৰহ্মাতময়ী উধাৰিয়া আনি এই বেদ যেন কৰে তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো পেখি কেৱলে আমাত্ৰ মাত্ৰ লুইবে কহৰণ হৈবে কৰ্ম ফলতে যি তেবেহে প্ৰসন্ন মই বিনে বেদে কিছু আন নবাখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জানিলন্ত বেদ সবে সপ্তঋষি হে ৰাম তাত পাছে পাইলে সুৰা সুৰ হৃদ নাগ অনন্তৰে বেদ কমনুছে পাইলে লাগ তাৰ যেন মতি কৰি বেদ ব্যাখ্যান নিজ অৰ্থ ভকতিক তেজি বুজে আন হে ৰাম কেহু বোলে বেদে কৰে যজ্ঞ বত দানে কেহু বোলে দেৱতাক পূজাৰ তীৰ্থস্থানে কেহু বোলে বেদে কেৱে জ্ঞানতে গতি গুণৰ ইচ্ছায়ে বোলে বুজে যাৰ যেন মতি কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ তাকো এৰি লৱে কত পাখণ্ডৰ মতি যাই মোক নপাৱে অধম অধুগতি হে নচাৰে কৰ্মিক হুক দুখে ৰাতি দিনে জ্ঞানতো নাহিকে গতি ভকতিহীনে আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নতো নেদেখে জ্ঞানী ক্ৰমী কদাচিত পায়া মোক মনত সন্তোষ আখৰিক ভকতৰ সুখ সখী সুখময় দখুদিখ একদম ভকতি কথাখিনি কৈয়ে গৈছে ভকতিটোৱে শ্ৰেষ্ঠ ভকতিয়ে শ্ৰেষ্ঠ কাৰণ ভকতি কথা পাতিব লাগে ভকতিয়ে আমাক তাৰিব আনখন দৰকাৰ নাই এতিয়া কেনেকৈ আমি ভকতি কৰিম কেনেকৈ আমাৰ ভকতি হ'ব কি কৰিলে আমাৰ ভকতি হ'ব এই উপায়ে আমাৰ পাতিব লাগে গাব লাগে শুনিব লাগে শ্ৰৱণ কৰিব লাগে কীৰ্তন কৰিব লাগে ধৰি লওক
খালি কথাটো আমি জানি ল'লোঁ আৰু আগতে ঋষিমুখীসকলে কেলেনো যাওঁ জানো মাটি কৰিলে বেলেগৰ বাখ্যা কোনোবাই কৰ্ম কৰা কোনোবাই আন দেৱতা পূজা কৰা কোনোবাই যজ্ঞ কৰা কোনোবাই তপ কৰা এইবোৰ হয়নে কিন্তু ভগৱন্তৰ সন্মতিটো হ'ল ভকতি কৰাটো এতিয়া ভকতিটো কৰিবলৈ আমাক কেনেকৈ শিকাইছে হয়নে সেই ভকতি লাইনটোহে আমাক পাতিব লাগে কোনে তহঁতি কি কৰিলি কি পালি গ'ল আৰু তপ জপ কৰি দি কোনে কৰিছ কৰি থাক কৰিছ আৰু কৰি থাক আমাৰ তাত আপত্তি নাই আমি এতিয়া ভগৱন্তৰ যিটো নেকি শুদ্ধ পথ এই শুদ্ধ পথটো কেনেকৈ আমি নিজেও চলিব পাৰোঁ আনকো প্ৰৱতাব পাৰোঁ মানে প্ৰজন্মসকলক আমাৰ শুদ্ধ পথটো কেনেকৈ আমি দেখুৱাই যাব পাৰোঁ সেই কথাখিনি এতিয়া আমি শিকিব লাগে পাতিব লাগে জয়ে জয়ে আমাক ক'লে নহয় যে ভকতৰ সংগসাখী লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মতে হয়নে লয়া উপদেশ মাধৱক আৰাধিবা যতকে সুৰপিতি মানে কৃষ্ণক দিবা ভক্তি লাইনতো চাব দেই কৃষ্ণৰ চৰণে হৈবে যিমত ভকতি শুনা সাৱধান তাক স্থিৰ কৰি মতি কৈ লৈছে নহয় স্থিৰ কৰা কেনেকৈ ভকতি কৰিবা এতিয়া কৈছে বিষ্ণু ভকতৰ হৈ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মতে লয়া উপদেশ হৈ গৈছে লয়া উপদেশ মাধৱক আৰাধিবা কৃষ্ণৰ চৰণ চিন্তিপক হৃদয়ত আহি গ'ল চব আচন্ত ঈশ্বৰ হৈ সমস্ত ভূত আহি গ'ল নাই জয় জয় কৰিবলৈ কৃষ্ণৰ চৰণ চিন্তিপক হৃদয়ত দেখুৱাই দিলে আচন্ত ঈশ্বৰ হৈ সমস্ত ভূতত হৃদিগ্ৰন্থিত পৰমাত্মা জীৱ আত্মা ৰূপে সকলোতে আছে কিন্তু দেখিবলৈ কায় ভিন্ন ভিন্ন ঔৰাণ কোনোবা কীট পতংগ বালিচাহী কোনোবা চৰাই চিৰিকটি কোনোবা তিনটো লতা উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ উৰণত হৈছে উৰি ফুৰাখিনি বুৰণত হৈছে মাছ কাছখিনি ভ্ৰমণত হৈছে হাতী বাঘ মানুহ ভালুকখিনি গজনখিনি হ'ল এই উদ্ভিদখিনি এই চাৰিমুঠি জীৱ বুলি কৈছে এই চাৰিমুঠি জীৱ ভগৱন্তই নিৰ্মাণ কৰিছে এইমতে এতিয়া আমি মানুহ তেতিয়া ভগৱন্তক ভকতি কৰিব লাগিব ভকতি কৰাটো হ'ল আমাৰ পথটো সেইকাৰণে লয়া উপদেশ এইটো কৈছে কৃষ্ণৰ চৰণ শিকিব কেনেকৈ হৃদয়ত চিন্তা কৰিম আহি গ'ল নাই ভকতি কৰিব ক'লে নহ'ব নহয় হৃদয়ত চিন্তা কৰা আমাৰ সেইখিনি দেখুৱাই দিয়া ভকত আছে সেইখিনি আমি দেখুৱাই দিব লাগিব হয় নাই ভকতি কথালৈ আহিছোঁ মই দেই মই আনখিনি বাদ দিছোঁ তাৰপৰা কৈছে যে সমস্ত দেখি দিব আত্মাসম ভকত সাক্ষাৎ ভগৱান উপায় মধ্যতে সেই মুখত কলি যুগত বৈষ্ণৱে বিষ্ণু এটা সময় আহি যাব মূৰ পূৰ্ণ মহাপ্ৰিয় আছে মই ভকতৰ ফুৰুপ আছে মোৰ মহাপ্ৰিয় হ'ল ভকত মই বিনে ভকতে নিচিন্ত কিছু আন ময়ো ভকতৰ পৰা নিচিন্ত হোৱাম সেই ভকতসকল মোৰ হিয়াৰ ধাম বুজিলে সেইকাৰণে ভকত ভাগৱত ভকত ভগৱন্ত ভেদ নাই তথাপিতো ভকতৰ সেয়াত বেছি থাকে সমস্ত ভূততে ভগৱত আছে হয় সেয়া দুখাৰ লৈছে যেনেকৈ বিশেষত মনুষ্য জন্তুৱে যিটো নোৱাৰে বিষ্ণু বুদ্ধি মান্য সৰ্বদা কৰে অসূয়া ইৰষা তিৰস্কাৰ অহংকাৰ হ'ব নষ্ট হৈ তাৰক্ষণে তাৰপৰা বিশেষত মনুষ্য দুখাই পেলাই উত্তম ভকতলৈ গুচি গ'ল তেওঁলোকে মনুষ্যসকলে ভগৱন্তক হিয়াত সকলোৱে নাজানে ইয়াত যেনেকৈ হৰিচৰণ চিন্তি উচিত হৃদয় সৰ্বথা মুখে ৰামবিলাক কৰ্ণে শুনা কৃষ্ণ কথা এই কথাখিনি সকলোৱে নাজানে নহয় কিন্তু ভকতৰ হিয়াতহে থাকোঁ বুলি কৈছে মানুহ হ'লে অভকত নাথাকে নহয় লাহে আগত ফালিব খাপটো নিছেগৈ খাপৰ পৰা আকৌ ফালি পঠিয়াব সেই খাপ এৰি দিব প্ৰথমে আপোনাক দেখুৱাই দিলে মানুহক পৰা আকৌ বেছি খাপটো দেখুৱাই দিব কাৰণ মই বিনে ভকতে নিচিনে কিছুমান কিন্তু মনুষ্য জাতিটো চবে নিচিনে নহয় আন দেৱদেৱকে সেৱা কৰি আছে সেই আন দেৱী সেৱা কৰাৰ হৈ কৈছে কৰ্মত বিশ্বাসতা হিয়া থাকোঁতে হৈ অতিশয় দুৰন্ততা দূৰতো বিদুৰন্ততা অহংকাৰ থাকোঁতে সাক্ষাৎ কৃষ্ণৰ পৰা সমগ্ৰ ধৰ্ম এই ভাগটো দেখুৱাই দিলে নহয় এই ভকতৰ সংগলৈ দেখুৱাই দিলে এতিয়া ভকতৰ সেই সংগতহে ভগৱন্তক পাব বুজিলে ভকতে য'ত মোৰ গাই গুণদাম মই তাৰ পিছত আহি মই শ্ৰৱণ কৰোঁ কীৰ্তন কৰিব ভকতে মই তাত ভালকৈ শ্ৰৱণ কৰোঁ এনেকৈ ভকতে দেখুৱাই দিছে হে কৃষ্ণৰ চৰণ চিন্তিব হৃদয়ত আচলতে সেই কৃষ্ণৰ চৰণ চিন্তিব হৃদয়ত ভকতে চাব আৰু কৃষ্ণ এতিয়া এনেকুৱা ধৰণৰ কথা আমাৰ পুৰাণসমূহৰ কথা তত্ত্ব আজিও এৰি দিয়া নাই যিকেইখন 17খন পুৰাণ নাকচ কৰিছিল সেইবিলাক লৈ আছে কাৰণ কেলৈ 60,000 ঋষিক যেতিয়া ভাগৱতৰ কথা কৈ থাকোঁতেই হয়নে তেতিয়া
ফাইদা হ'ল পুনৰ আকৌ শুনো বুলি কৈছিলে নহয় তেতিয়া সুত পক্ষী আকৌ যেনিবা আপোনাৰ 128 কিলোমিটাৰ দূৰত আছিলে নহয় দূৰত থাকোঁতে তাক যে অকলিনীয়া বুলি এৰি থৈছিলে হয়নে তেতিয়া কৈছিলে যে লোকে ক'লে যে আমি আৰু পুনৰ আপোনালোকক মই ভাগৱতৰ কথা নকওঁ গতিকে পোক আছে পোকৰ মুখে তোমালোকে শুনিবা তেতিয়া আকৌ নিন্দা কৰি পিনি তেওঁক এৰি থৈ আছিলে নহয় যে তাৰে 32,000 ঋষি গুচি গ'ল 28,000হে শুনিলে গতিকে সেই 32,000 ঋষিয়ে প্ৰায় আমাৰ এইখিনি থাকি গ'ল বুলি আমি অনুমান কৰিছোঁ সেই 32,000টো সেই সগুণক গুৰু অঁ সেই এতিয়া সগুণৰ কৰোবিলাকে চলি আছে এতিয়া বেছিভাগ নহয় জানো এনেকেই অকণমান আহি আছে গম পালেনে পুলি পোখা হৈ হে পুলি পোখাবোৰ হৈ তেনেকৈ আহি থকা নাই এতিয়া অকণমান ভুল অংক কৰিছোঁ নেকি ভুল অংক অঁ ইয়াত এনেকৈ দি থোৱা আছে